Welcome to my YouTube channel Mongoloi Vlogs. Blog আমি আজি ইলেক্ট্ৰনিক গাড়ী লৈ গুৱাহাটীলৈ সাৰ্ভিসিং কৰিবলৈ যাওঁ। মই গৈ আছো 38ত বঢ়িয়া স্পীড হয়, চাৰ্জো কম খায়, লাহে গৈ আছো আৰু এই আমাৰ দাদা হয় আৰু ভিন্দ হয়, লগত আহিছে, লগত একেলগে তিনিজন যাই আছো। অলপ ভিন্দৰ আইফোনেৰে ভিডিঅ' বনালো আৰু সাৰ্ভিসিং দিলে আহি পালো। বলক সাৰ্ভিসিং কৰিবলৈ দিওঁ। গাড়ীখন থৈ ললো, বলক আমি ডিলাৰখনে দেখাম অলপ। থৈ লওঁ, বলক আমি ডিলাৰখন দেখাওঁ অলপ ভিতৰলৈকে, কেনেকুৱা ধৰণৰ গাড়ী পায়। চবখিনিয়ে পায় আপোনাৰ ইলেক্ট্ৰনিক গাড়ী, কম দামতে পাই যাব আপুনি। বলক ধৰণৰ গাড়ী আছে, চাই ল'ব পাৰে। বিভিন্ন ধৰণৰ গাড়ী পায় ইয়াতে ইলেক্ট্ৰনিকৰ। স্কুটি আছে, আপোনাৰ চাইকেল আছে। সাৰ্ভিসিঙত সোমাইলোঁ গাড়ীখন, সাৰ্ভিসিং কৰি দিব দাদাজনে ভালদৰে।